Hey friends, welcome to 31st State Level Children's Science Congress. আপোনালোকে এই প্ৰগ্ৰামটোৰ বিষয়ে জানেনে? নেশ্যনেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছ অৰ্থাৎ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ 1993 চনৰে পৰা অৰ্থাৎ ইয়াৰ প্ৰতিষ্ঠা কালৰে পৰা অসমত চলি আহিছে। শিশুসকলৰ উদ্ভাৱনী শক্তিক প্ৰেৰণা দিয়াৰ বাবে আৰম্ভ হোৱা এই কাৰ্যসূচীয়ে আজিলৈকে অসমত হেজাৰ হেজাৰ শিশু বিজ্ঞানীক প্ৰস্তুত কৰি উলিয়াইছে। অসমত এই প্ৰগ্ৰামটোৰ ইমপ্লিমেণ্টিং এজেঞ্চি হিচাপে সকলো ডিষ্ট্ৰিক্ট লেভেল আৰু ষ্টেট লেভেল ইভেণ্টত এষ্টেকৰ ডাঙৰ ভূমিকা থাকে আৰু এইবাৰো আমি এষ্টেকৰ ডাঙৰ দল এটা হাফলঙলৈ আহিছিলোঁ ষ্টেট কংগ্ৰেছৰ কাৰণে। 9 নৱেম্বৰ তাৰিখে আমাৰ উদ্বোধনী অনুষ্ঠান খুব ধুনীয়াকৈ অনুষ্ঠিত হৈছিলে। মাননীয় মন্ত্ৰী কেশৱ মহন্ত মহোদয়, ডক্টৰ নন্দিতা গৰলচা মহোদয়া, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়, লগতে নৰ্থ কাছাৰ হিলছ অট'নমাছ কাউন্সিলৰ সকলো উচ্চপদস্থ বিষয়া উপস্থিত আছিল। What is going to happen to our environment in the next few years also? তাৰ পাছতে আমাৰ একাডেমিক কামবিলাক আৰম্ভ হ'ল। এষ্টেকৰ পৰা দূৰত থাকিলেও আমি য'ত আমাৰ ভেন্যু হয় সেই ভেন্যুতে আমি একাডেমিক ৰুমকেইটা বনাই লওঁ। দিছ ইজ ওৱান অফ আৱাৰ 2 একাডেমিক ৰুমছ এট দ্য ডন বস্কো হায়াৰ ছেকেণ্ডেৰী হাফলং। অসমৰ বিভিন্ন জিলাৰ পৰা অহা শিশু বিজ্ঞানীসকলে আমাৰ ইভালুৱেটৰ পেনেলৰ সন্মুখত তেওঁলোকে বনাই অনা চাইণ্টিফিক প্ৰজেক্টবোৰ উপস্থাপন কৰে আৰু সেইবোৰৰ অৰেল ইভালুৱেশ্যন আমাৰ টেকনিকেল ৰুমবোৰত হয় আৰু সেইবোৰৰ ফাৰ্ডাৰ ইভালুৱেশ্যন আমাৰ ইভালুৱেশ্যন ৰুমত হয়। টেকনিকেল ছেশ্যনৰ পাছত ল'ৰা ছোৱালীবোৰে কালচাৰেল প্ৰগ্ৰামত যায়, তেওঁলোকে বিভিন্ন পাৰফৰ্মেঞ্চ দিয়ে তাত। আমাৰ একাডেমিক টিমটো এইমাত্ৰ আমি ওলাই আহিছোঁ। সময় এতিয়া কিমান বাজিছে? 11:50 বাজিছে। আজি বেছি দেৰি হোৱা নাই। ইউজুৱেলি আমাৰ একাডেমিক কামবিলাক ৰাতি 2-3টালৈকে চলিছিল আগৰ পৰা, কিন্তু এইবাৰ অকণমান ছিষ্টেমেটিকলি আমি এৰেঞ্জ কৰিছিলোঁ কাৰণে আমাৰ এইবাৰ অকণমান সোনকালে হ'ল। চ' ডে 1 আমি ইয়াতে সমাপ্ত পৰিল বুলি মই ভাবিছোঁ। গুড মৰ্ণিং। আমি দ্বিতীয় দিনাখনৰ কাৰ্যসূচীৰ কাৰণে আগবাঢ়িছোঁ। প্ৰথমতে ব্ৰেকফাষ্ট কৰিলোঁ। টেকনিকেল ছেশ্যনবোৰ প্ৰত্যেক দিনাখনে হয় আৰু ছাইড বাই ছাইড বিভিন্ন এক্টিভিটি কৰ্ণাৰ চলি থাকে। এক্টিভিটি কৰ্ণাৰবোৰৰ দায়িত্ব মোক দিয়া হৈছিল, গতিকে মই আপোনালোকক বিভিন্ন এক্টিভিটিজ দেখুৱাম। ঠিক আছে, আমি লাহে লাহে বুজিম। প্ৰথমে আমি কিছুমান পৰীক্ষা কৰি লওঁ, তাৰপিছত চাই ল'ব। আমি দেখিছোঁ আজ্ঞাবাহী পানীও আছে। ৰৈ যাব, পৰি যাব। এয়া আজ্ঞাবাহী পানী হয়নে? ক্লিয়াৰ হৈছে? আচ্ছা, গতিকে এই খেলত তেতিয়া ৰাখিব খুজিছোঁ মই। তাৰপিছত ইয়াৰ পিছৰ খেলালৈ আহিছোঁ। আপোনাক দিছে balanced. Yeah, it's balanced. ইয়াৰ পাছত আমাৰ ইণ্টাৰেকশ্যন উইথ চাইণ্টিষ্ট ছেশ্যনটো আৰম্ভ হ'ল, য'ত অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা এমিনেণ্ট চাইণ্টিষ্টসকলে আহি আমাৰ ষ্টুডেণ্টসকলৰ লগত ইণ্টাৰেক্ট কৰে আৰু তেওঁলোকৰ লগত মত বিনিময় কৰে। লগতে ষ্টুডেণ্টসকলে বিভিন্ন নজনা কথা তেওঁলোকৰ পৰা সোধে আৰু তেওঁলোক খুব উপকৃত হয়। You can see our students are asking questions and having close interactions with our scientists. It's very satisfying to see that child scientists are taking science so seriously and they are so keen to know things. গোটেই দিনটো এনেকৈ ইণ্টেন্স প্ৰগ্ৰাম কিছুমান হোৱাৰ পাছত ষ্টুডেণ্টসকলে এনেকৈ কালচাৰেল প্ৰগ্ৰামত নাচি বাগি তেওঁলোকৰ ভাগৰ পলোৱায় আৰু আমিও অকণমান নাচ গান চাই পেলাই অকণমান এণ্টাৰটেইন হওঁ। এতিয়া ৰাতি 11:33 বাজিছে আৰু আমাৰ একাডেমিক ৰুমত এতিয়া ইভালুৱেশ্যন চলি আছে। আমাৰ ইভালুৱেটৰসকলে
ফাইনেল ইভালুৱেশ্যন তেওঁলোকৰ 26খন প্ৰজেক্ট বাচিব লাগে। ফাইনেল আমাৰ G26খন চিলেক্ট হ'ব। এই 26খন চিলেক্ট হোৱাৰ কাৰণে তেওঁলোকে য'ত পূৰ্ণচি চেষ্টা কৰি আছে আৰু দিছ 26 প্ৰজেক্টছ উইল বি চেণ্ট টু দ্য নেশ্যনেল লেভেল ফৰ পাৰ্টিচিপেটিং ইন দ্য নেশ্যনেল লেভেল ইভেণ্ট। আমি ফাইনেলি সামৰিলোঁ আৰু আমাৰ চাওক আমাৰ গেট কিপাৰসকলে গেট মাৰি আছে। হাফলং ডন বস্কৰ গেটো মাৰিছিলোঁ বুলি আমাৰ ইতিহাসত সোণালী আখৰে লিখা থাকিব। পাৰ্থে ৰিলিফ ন ফাইনেলি দ্য ৰিজাল্টছ আৰ ৰেডি চ' উই আৰ জাষ্ট ৰেডি ফৰ দ্য এনাউন্সমেণ্টছ টুমৰ'। এতিয়া চাওঁ হাফলঙত কোন কোন জাগি আছে। কুকুৰ এটাও নাই ৰাস্তাত। ফাইনেল ডেৰ দিনাখন ৰিজাল্ট এনাউন্সমেণ্টৰ লগতে ভেলেডিক্টৰী প্ৰগ্ৰামটোও থাকে। বুজি পাইছে কিন্তু যেতিয়ালৈকে ইয়াত অন্তৰৰ মৰ্মে মৰ্মে তোমালোকে প্ৰকৃতিৰ বান্ধনে যেন বান্ধিছে ইয়াৰ পৰিৱেশ। কোষৰ দৰে একা বেকা আলিপথ, দেৱালবোৰত সংস্কৃতি, তাৰে মাজে মাজে বীৰ যোদ্ধাৰ প্ৰতিমূৰ্তি। ট্ৰেডিশ্যনেল কালচাৰ প্ৰেক্টিচেছ ডিউৰিং ৰঙালী বিহু এণ্ড কাতি বিহু ইন আছাম। অস্মিতা বৰ্মন banana fiber for our daily activities and is comparative study with commercial fiber. Behind the scenes দেখাওঁ prize distribution. It looks so seamless from the front, but it's actually very chaotic over here. এনেকৈ 31st ষ্টেট লেভেল চিলড্ৰেন ছায়েন্স কংগ্ৰেছৰ সমাপ্তি পৰিল আৰু ফিডবেক বৰ্ডখনত মই নিজৰ চিন এনেকৈ এৰি থৈ বিদায় ল'লোঁ। Thank you very much. Thank you. অন ডেট নোট আমিও তালি টোপোলা বান্ধি গুৱাহাটীলৈ বুলি ওলালোঁ। See you again in the next video. Please take care of them, okay? ভালকে লৈ যাব।